মাত্ৰ ৭৫,০০০ টকাত যাব পাৰিব উমৰা হজলৈ। নগাঁৱৰ এখন এজেন্সিয়ে লৈ যাব মাত্ৰ ৭৫,০০০ টকাত পবিত্ৰ মক্কালৈ। ৫০% টকা দি বুকিং কৰিব লাগিব উমৰা হজলৈ যাব বিচৰা লোকসকলে। এই ভিডিঅ'টো প্ৰতিগৰাকী মুছলমানে যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, কাৰণ টকাৰ অভাৱত বহু লোকে উমৰা হজলৈ যাব নোৱাৰে। কিন্তু এইবাৰ নগাঁৱৰ আলখাজ মহম্মদ আব্দুল হক ট্ৰেভেলছে আগবঢ়াইছে এক বিগ অফাৰ, মাত্ৰ কেৱল আৰু কেৱল মাত্ৰ ৭৫,০০০ টকাত। সুস্বাদু খাদ্য, এচি ৰুমৰ ব্যৱস্থা লগতে ভিন্ন সুবিধা কৰি দিব উমৰা হজৰ যাত্ৰীসকলক আলখাজ মহম্মদ আব্দুল হক ট্ৰেভেলছে। ৭৫,০০০ টকাত উমৰা হজলৈ যাবলৈ হলে আপুনি এতিয়া ৩৫,০০০ টকা আগতীয়াকৈ দি বুকিং কৰিব লাগিব আৰু উমৰা হজলৈ যাব পাৰিব জুলাই মাহত। অৰ্থাৎ জুলাই মাহৰ বাবে এই অফাৰ আগবঢ়াইছে আৰু এতিয়া বুকিং চলি আছে। মনত ৰাখিব, ৭৫,০০০ টকাৰে যাব পাৰিব জুলাই মাহত উমৰা হজলৈ। বৰ্তমান সময়ত বুকিং চলি আছে। যদি কোনোবাই বুক কৰিব বিচাৰে তেনেহলে যোগাযোগ কৰক 6001960014 অথবা 7576803623 নম্বৰত।